মঘাই বোলে ঢোলৰ মাত ধিনিকি ধিন্দাও সোণৰ ৰখম নালাগে মোক মাটিৰে সজাও ৰাভাই বোলে মুখৰ কথাত নহয় প্ৰগতি নেথাকিলে নিষ্ঠা আৰু আদৰ সমতি সেই প্ৰতিভাসমূহ উলিয়াই দিবৰ কাৰণে আজি এনেকুৱা ধৰণৰ এম জন গগৈ এটা ইউটিউব চেনেল খুলি এই ভিডিঅ'সমূহ আগবঢ়াই আছোঁ আৰু আপোনালোকে চাই আছে হৰি হে পাপি অজা মিলে আপোনালোকে যদি কমেণ্ট দিয়ে ভাল কমেণ্ট দিব আৰু বেয়া কমেণ্ট যাতে বেয়া মন্তব্য আপোনালোকে দাঙি নধৰিব হালি জালি যায় ও মুখে বংশী বাই আর কালি হ্রদে কলিয়াই জাম পদিবে যায় হালি জালি যায় ও মুখে বংশী বাই আর কালি হ্রদে কলিয়াই জাম পদিবে যায় নমস্কাৰ বন্ধু বান্ধৱীসকল এম জন গগৈ নতুন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো এইদিন আপোনালোকে দেখিছে আমি অকল প্ৰতিভাৰ সন্ধানত আছোঁ আৰু আপোনালোকলৈ আগবঢ়াই আছোঁ এনে প্ৰতিভাৰ থকা আইসকলক বা ব্যক্তিসকলক যিকোনো ভিডিঅ' আপোনালোকলৈ প্ৰেৰণ কৰি আছোঁ আজিও ঠিক তেনেকৈ এটি নতুন সন্ধানত আহি এগৰাকী আইৰ ওচৰ পালোহি সেই আইগৰাকীনো কিনো প্ৰতিভা লুকাই আছে গতিকে চাওঁ আহক আমি যাওঁ সেই আইগৰাকীৰ ওচৰলৈ আহক তো মই যিগৰাকী আইৰ কথা কৈছিলোঁ সেই আইগৰাকীৰ ওচৰ ইতিমধ্যে মই পাই গ'লোহি আইগৰাকীক মই পোনে পোনে এম জন গগৈ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ নমস্কাৰ ইতিমধ্যে আমাৰ আইগৰাকীয়ে জানিছে যে আমি এনেকুৱা ধৰণৰ নতুন নতুন প্ৰতিভাৰ সন্ধানত আছোঁ আৰু সেই প্ৰতিভাসমূহ কিনো প্ৰতিভাৰ আছে সেয়া আইসকলক মোৰ ভিডিঅ'ৰ জৰিয়তে মই প্ৰচাৰ কৰি আছোঁ সেইকাৰণে আজি এম জন গগৈ চেনেলত আপোনাকো কিছুমান প্ৰতিভাৰ কিনো প্ৰতিভা লুকাই আছে সেই বিষয়ে আমি জানিবলৈহে আহিছোঁ জয়তে আমি চিনাকিটো আইগৰাকীক দি দিবলৈ মানে অনুৰোধ জনাইছোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী অমিয়া নাথ হয় ঘৰ 5 নং শান্তিপুৰ হয় এতিয়া মানে আপোনাৰ মানে গীত মাত সাংস্কৃতিক মানে লগত এনে জড়িত হৈ আছে নহয় চাগে নিশ্চয় হয় 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 গতিকে আমি এতিয়া দেৰি নকওঁ জয়তে আমি এটি গীতেৰে আৰম্ভ কৰোঁ গতিকে জয়তে আমাক ৰাইজক কি শুনাব এতিয়া মই প্ৰথমতে এটি দিহানাম শুনাম বুলি ভাবিছোঁ হয় 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 নিশ্চয় দিহানামটিৰে আৰম্ভ কৰোঁ হয় 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 কৃষ্ণ কৃষ্ণ ও হৰি হে পাপি অজা মিলে নাৰায়ণ নাম লয়া বৈকুণ্ঠে চলিলে ৰাম ও হৰি হে পাপি অজা মিলে নাৰায়ণ নাম লয়া বৈকুণ্ঠে চলিলে কেনেকুৱা পালে ৰাইজে ক'ব মই একো নকওঁ
আপোনাৰ এতিয়া মানে ঘৰত কোন কেনেকৈ আছে? মোৰ হাজবেণ্ড আছে আৰু ল'ৰা দুজন। হয় হয়, বহুত সুখী পৰিয়াল। তো আপোনালোকে গম পালেই এগৰাকী ঘৰ কেনং কল্যাণপুৰ নে কি আছে? 5 নং শান্তিপুৰ। 5 নং শান্তিপুৰ গাঁও। গতিকে আপোনালোকে দেখি আছে আমি সেই নামেৰে আৰম্ভ কৰিলোঁ আৰু সেই নাম যি নাম ফাঁকিয়ে মানে আৰম্ভ কৰিলে বহুত সুন্দৰ নাম পৰিৱেশন কৰিছে। গতিকে ইয়াৰ পিছত আৰু কি নাম জানে আপুনি? একদম এফালৰ পৰা মানে গাই যাব পাৰিব মোৰ চেনেলত, একো নাই। কি প্ৰতিভা আছে মানে ৰাইজলৈ আগবঢ়াই যাওক। মই বেছি কথা নকওঁ, মুঠতে আপোনাৰ প্ৰতিভাখিনি আপুনি দাঙি ধৰক নিজে। মই এটি বিয়া নাম গাবলৈ লৈছোঁ। হয় হয়। পদূলিতে কলৰ পুলি, তাতে আমৰ ডালি, তাতে আমৰ ডালি, সীতা দেৱীক বাত্ৰা দিয়া জোৰোণ আহিল বুলি, আহিছে জোৰোণখন বহিছে বাজত, বাইদেউ গৈ আছে গৈ বতীৰ কাষত। বৰ সুন্দৰ লাগিলে, বৰ সুন্দৰ লাগিলে। আপোনালোকে কেনেকুৱা পালে আপোনালোকেও জনাওক, কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে। সুৰটো বৰ ধুনীয়া শুনিছোঁ নহয়নে? বহুত সুন্দৰ সুৰ, কণ্ঠ কিন্তু ক'ব লাগিব। ইয়াৰ পিছত আমাক আকৌ ৰাইজলৈ আৰু কি আগবঢ়াব? নে এটি আধুনিক গীত শুনো নেকি বাৰু? এটি আধুনিক গীত গাই দিয়ক আপুনি। আধুনিক যদিহে জানে দেই, যদিহে জানে সেইটো কাৰণে গাবলৈ কৈছোঁ, যদিহে জানে। আধুনিক গীত ফাঁকিও মানে ৰাইজে কিবা মানে কি ধৰণৰ কেনেধৰণৰ গীত জানে বা কেনেধৰণৰ নাম জানে ৰাইজে সকলোৱে শুনিবলৈ বিচাৰে নহয়নে? তো আমি এতিয়া আধুনিক গীত এটা ফাঁকি শুনি লওঁ নহয়নে, যদি জানে। ভূপেন হাজৰিকা নহ'লে কিবা মহেন্দ্ৰ হাজৰিকা। ও মোৰ ধৰিত্ৰী আই, চৰণতে দিবা ঠাই, খেতিয়কৰ নিস্তাৰ নাই, মাটি বিনে অসহায়, দয়া কৰা দয়াহিলাই, দয়া কৰা দয়াহিলাই। বহুত সুন্দৰ। আমাৰ এই কি আছিলে এইটো মানে মোৰ মনত পৰা নাই, মঘাই বোলে ঢোলৰ মাত, এইটো অলপমান মানে গুণগুণাই দিব নেকি? মঘাই বোলে ঢোলৰ মাত, ধিনিকি ধিন্দাও, সোণৰ খন নালাগে মোক মাটিৰে সজাও, ৰাভাই বোলে মুখৰ কথাত নহয় প্ৰগতি, নেথাকিলে নিষ্ঠা আৰু আদৰ সমতি। হেই মঘাই বোলে ঢোলৰ মাত, ধিনিকি ধিন্দাও, সোণৰ খন নেলাগে মোক মাটিৰে সজাও। বৰ সুন্দৰ কণ্ঠ। কেনেকুৱা পালে ৰাইজেহে এইটো জনাব, মই একো নজনাওঁ, মই একো নকওঁ, ভাল হৈছে বা বেয়া হৈছে একো নকওঁ, কিন্তু চোৱাসকলেহে জানিব। আপোনালোকে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছে, কেনেকুৱা শুনিছে, সকলোখিনি আপোনালোকে চাই আছে। গতিকে আপোনালোকেহে কমেণ্ট কৰি জনাব লাগিব যে কেনেকুৱা হৈছে। আৰু এই ভিডিঅ'সমূহ আমি যাকে নকৰোঁ লাগিলে, আমি বহুত আইসকলক আৰু বহুত ব্যক্তিসকলক আমি ভিডিঅ' কৰিছোঁ আৰু নিজৰ ভিডিঅ'সমূহ সকলোৱে চাব বিচাৰে। গতিকে নিজৰ ভিডিঅ'সমূহ যেতিয়া চাব, যদি আপুনি যদি বেয়া কমেণ্ট এটা কৰে, তেন্তে মনত সেইগৰাকী আই বা নিজৰ ভিডিঅ'টো চাই নিজে বহুত কষ্ট পাব। গতিকে আপোনালোকে যদি কমেণ্ট দিয়ে ভাল কমেণ্ট দিব, আৰু বেয়া কমেণ্ট যাতে বেয়া মন্তব্য আপোনালোকে দাঙি নধৰিব।
তো ইয়াৰ পিছত আমি আকৌ গীতৰ মাজলৈ যাওঁ পুনৰ আমাক কি শুনাব এতিয়া বিয়া নাম শুনিলোঁ আধুনিক গীত শুনিলোঁ ন আকৌ এতিয়া হৰিনামকে শুনো নহ'লে হে হৰিনামত অলপ ভাল পালোঁ এইবাৰ আমি নেগেয়া নাম এটা শুনিম হৰিনামত সজাই থৈছে হৰাইখনি বন্তিৰ কাষে ধূপ আমি হবে নাম লৈছোঁ নধৰিব দুখ কিয় ৰাম নধৰিব দুখ এই ৰাম ৰাম প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন সৰ্বয়ৱতাৰ কাৰণ নাৰায়ণ কিয় ৰাম ৰণ নাৰায়ণ সজাই থৈছে হৰাইখনি বন্তিৰ কাষে ধূপ আমি হবে নাম লৈছোঁ নধৰিব দুখ কিয় ৰাম নধৰিব দুখ কৃষ্ণ মজা লাগিলে নহয়নে ৰাসৰ এটি শুনো নেকি প্ৰথমে প্ৰণামো যেতিয়া গালে আমাৰ সেই আগতে মানে ৰাসৰ কিবা এনেকুৱা মানে গীতলৈ মনত পৰে গতিকে ৰাসৰ এফাকিনে অলপ দীঘলীয়াকৈ টানি দিয়ে নেকি কিবা এই হৰি হে এনে কলি এটা অকণ টানি দিয়ক প্ৰথমে প্ৰণাম ব্ৰহ্ম ৰূপী সনাতন হৰিয়ে সৰ্বয়ৱতাৰ কাৰণ নাৰায়ণ জয় ৰাম ৰাম কেশৱ হৰি অ হৰি হে মজা সুন্দৰ লাগিলে নহয়নে তো আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি কিন্তু জনাবলৈ নাপাহৰিব আৰু এইগৰাকী আইৰ কাৰণে মোৰ কাৰণে নালাগে এইগৰাকী আইৰ কাৰণে আপোনালোকে এনেকুৱা ধৰণে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই আইগৰাকী এখন মানে মঞ্চ যাতে পায় আপোনালোকে জানিছে একেবাৰে গাঁৱৰ ভিতৰুৱা অঞ্চলৰ এইগৰাকী আই ঘৰ গতিকে আপোনালোকে জানে যে এনেকুৱা এখন গৃহৰ এনেকুৱা এখন ঘৰৰ আইসকলৰ বা ব্যক্তিসকলৰহে বেছি প্ৰতিভাসমূহ লুকাই থাকে তো আপোনালোকে এই ভিডিঅ'টো এনেকুৱা ধৰণে শ্বেয়াৰ কৰক যাতে এখন মঞ্চ পায় যদি আপোনাক কোনোবা এখন মঞ্চত যদি কিবা গীত পৰিৱেশন কৰিবলৈ মাতে বা কিবা অনুষ্ঠানত পৰিৱেশন কৰিবলৈ মাতে আপুনি যাবনে নাযায় নিশ্চয় যাব পৰা হ'ব হয় হয় এতিয়ালৈকে এনে কিবা কি মঞ্চত বা কিবা কিবি অনুষ্ঠানত বা আপোনালোকৰ যি অনুষ্ঠানত নহওক লাগিলে এনে গীত পৰিৱেশন কৰিছে নে নাই হয় হয় কৰিছোঁ মই নেগেৰা নাম গাওঁ হয় আমাৰ মানে অধিৱেশনত মই গাইছোঁ নেগেৰা নাম হয় হয় হয়
এইবাৰ আইগৰাকী এনে খেতি পথাৰলৈ নামিলে নে নাই বাৰু? নামিলোঁ হয় নেকি? হয়, দেখিছে। ইয়াৰ পিছতে আমি এটি লোকগীত শুনো নেকি বাৰু? লোকগীত জানিব নেকি? লোকগীত হয়। হালি জালি যায় ও মুখে বংশী বাই আর কালি হ্রদে কলিয়াই জাম পদিবে যায় হালি জালি যায় ও মুখে বংশী বাই আর কালি হ্রদে কলিয়াই জাম পদিবে যায় আর কালি হ্রদে কলিয়াই জাম পদিবে যায় কি পিতে বস্ত্র হুভে অতি শ্যাম কলি বড় কমল লোচন সারু অরুণয় ধর হালি জালি যায় ও মুখে বংশী বাই আর কালি হ্রদে কলিয়াই জাম পদিবে যায় আর কালি হ্রদে কলিয়াই জাম পদিবে যায়। বৰ সুন্দৰ লাগিলে কিন্তু দেই। আমাৰ গুৰুজনাৰ কিবা নাম এফাকি আমি আকৌ শুনো নেকি? এনে অলপ এনেধৰণে একেই মানে এনেকুৱা হিতে মানে ধৰি লৈছোঁ হৰিনাম যাক কয়। হয়, মই অমিয়া নেওগ বাইদেউৰ এটি দিহানাম গাইছোঁ। ঠিক আছে সুন্দৰ। মধুময় হৰিনাম দিলা গুৰু শংকৰ হে অজ্ঞান আন্ধাৰ দূৰ কৰিলা গুৰু শংকৰ হে হৰি নামৰ মিয়াৰক জগততে বুৱাই গলা কলিৰ নৰক মুকুতিৰ পথ দিলা জীৱক উদ্ধাৰিলা নামে ভকতক মহিলা গুৰু শংকৰ হে। বহুত সুন্দৰ। আৰু মানে আমি বেছি কথা নাপাতোঁ। মানে আজি বৰ গৰম আৰু আপোনালোকে দেখিছে ইমান সুন্দৰ পৰিৱেশৰ মাজত আছোঁ যদিও মানে আমাক মানে এইটো যিটো মানে বতাহ বুলি ক'ব লাগিব, সেই বতাহটো ইতিমধ্যে আমাৰ গাত লগা নাই, মানে অলপ গপগপনি মাৰি আছে। গতিকে আমি বেছি দীঘল নকৰোঁ। আইগৰাকীক আমাক ইমানকণ সময় দিয়াৰ বাবে, এইকণ যে সময় উলিয়াই এনেকুৱা এটা আপোনাৰ প্ৰতিভাসমূহ দাঙি ধৰিলে তাৰ বাবে আপোনাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চেনেললৈ আমাৰ ৰাইজক আপুনি কিবা এটা ক'ব নেকি? হয়, নমস্কাৰ। সকলো ৰাইজলৈ মোৰ এটি অনুৰোধ, আপোনালোকে এম জোন গগৈ চেনেল ইউটিউব চেনেলটোলৈ সকলোৱে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। এয়াই মোৰ আৰু এম জোন গগৈ তেখেতো আগবাঢ়ি যাওক, মোৰ এয়া ৰাইজলৈ অনুৰোধ। ধন্যবাদ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ। বাই বাই।